खुलुमबाय बड'लेण्ड खौरां नायगिरि नोंथांमोननिसिम फैदो दानिया मिथिनो लानि दिनैनि गोदान खौरांफोरखौ। बर' हारिनि थाखाय मोनसे गोजोनथाव आरो बाख्नायजाथाव खौरां। रासियानिफ्राय MBBS फरायना 6 बोसोरनि उनाव डक्टर जानानै बड'लेण्डआव फैफिनबाय जुथिका बर'आ। बिथाङा उदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि ओनसोलनि दिन्दांपारा गामियाव जोनोम मोननाय। MBBS साक्सेसफुल खालामना फैफिनबाय। बिथांनि बिफानि मुङा नबिन बर' आरो बिमानि मुङा रुपेश्वरी बर'। बिथाङा 2017 मायथाइनि नभेम्बर दानाव रासियासिम थांनानै 2023 मायथाइनि जुलाइ दानाव MBBS कमप्लिट खालामना बर' हारिनि थाखाय गोजोनथाव खौरां लानानै फैबाय। अब्ला जों बिथांनि खुगानिफ्राय आरो बिथांनि बिफानिफ्राय फंनैसो खोथा खोनासंनि बिथांमोना माबायदि खस्थ' मोन्दोंमोन रासियासिम दावबायनायाव। फै जों खोनासंनि। মই এছামিছ মিডিয়ামত আছিলোঁ। তাৰপিছত ক্লাছ 7ৰ পৰা মই আকৌ ইংলিছ মিডিয়ামত জইন কৰি ইংলিছ মিডিয়ামত পঢ়িলোঁ 10th লৈকে। আৰু মোৰ কলেজটো কটন কলেজত কৰিলোঁ মই 11-12খিনি। এনে মেডিকেলত যোৱা বহুত ইচ্ছা আছিলে। তাৰপিছত মই মানে যেতিয়া এক্সাম দিলোঁ ইণ্ডিয়াত তেতিয়া কোৱালিফাই কৰিলোঁ বাট ছিট নাপালোঁ মানে। তেনেকৈ এদিন মানে মই বা এজনীৰ লগত গৈ আছিলোঁ ট্ৰেইনত। তাৰপিছত ট্ৰেইনত দেখা পালোঁ যে ইউ কেন ষ্টাডি ইন আব্ৰড বুলি পিনে নিউজ পেপাৰ দিয়া আছিল পিছপিনে। তাৰপিছত মই কল চল কৰি চালোঁ তাতে আৰু সিহঁতে ক'লে যে আমি ৰাছিয়াত পঠাই দিওঁ ষ্টুডেণ্ট তেনেকৈ ডনেশ্যন নালাগে, দেৰ ইজ ন' ডনেশ্যন বুলি এনেকৈ ক'লে। ফিলিপিনছ ৰাছিয়া সেনেকৈ পঠাই দিয়া ইউক্ৰেইন এইবোৰত। তাৰপিছত মই এনেকৈ যোগাযোগ কৰিলোঁ। সিহঁতেও ক'লে যে ষ্টুডেণ্ট লোন ল'ব পাৰিবা তুমি। মোৰ প্ৰথম যোৱাতে পেকেজ আছিলে আমাৰ 12 লাখ সেনেকৈ। তাৰপিছত মই সেনেকৈ লোন চোন লৈ লোন বিচাৰিলোঁ। প্ৰথমত লোন দিব বিচৰা নাছিলে যে ছোৱালী মানুহ হয় বাহিৰত গৈ যদি থাকি আহে আকৌ প্ৰব্লেম হ'ব, মেনেজাৰৰো প্ৰব্লেম হ'ব আৰু লোনখিনি কোনে দিব বুলি। বাট তেনেকৈ আজি মই আহি পালোঁ আকৌ ভালে ভালে পৰীক্ষা চৰীক্ষা পাছ কৰি 6 বছৰ MBBS কৰিলোঁ তাতে ফৰেন মেডিকেল গ্ৰেজুৱেট এক্সামিনেশ্যন বুলি। মই 20 জানুৱাৰীত আছিলে মোৰ সেই এক্সামটো আৰু মই ভালেখিনি মাৰ্কছত পাছ কৰিলোঁ সেই এক্সামটো। এতিয়া মোৰ লাইচেঞ্চ এজ এন ইণ্ডিয়ান ডক্টৰ বুলি মই ইণ্ডিয়াত প্ৰেক্টিছ কৰিব পাৰিম গভৰ্ণমেণ্ট হস্পিটেলছবিলাকত। তাৰপিছত এতিয়া মোৰ ইণ্টাৰ্ণশ্বিপ হ'ব আৰু ইণ্টাৰ্ণশ্বিপৰ লিষ্ট ওলোৱা নাই, ওলাব কেইদিনমান পিছত। মই এনে মোৰতো বহুত ইচ্ছা আছে পিডিয়াট্ৰিক্স এনে চাইল্ড স্পেচিয়েলিষ্ট হ'ম বুলি। এতিয়া গম নাপাওঁ আৰু দেখা যাব পিছত। মানে সেইটোৰ কাৰণে আকৌ 1 বছৰ ইণ্টাৰ্ণশ্বিপ কৰাৰ পিছত আকৌ কিছুমান এক্সাম দিবলগীয়া হয় আৰু জব পালে যে হৈ গ'ল সোমাই গ'লোঁ সেনেকৈ নহয়, আকৌ পঢ়ি গৈ থাকিব লাগে, দি যাই থাকিব লাগে এক্সামবোৰ। মোৰ বহুত ইচ্ছা আছে আগবাঢ়ি যাবলৈ, চাওঁ বাৰু। গাইনিকলজিৰ এনে মোৰ প্ৰথমত গাইনিকলজিষ্টে হোৱাৰ ইচ্ছা আছিল। বাট মই যিহেতু মোৰ মা দেউতা অকলে আৰু মই এজনী ছোৱালী হয়, মানে মোৰ ভণ্টি এতিয়া নাই, গতিকে মই মানে এটা ৱৰ্ক লাইফ বেলেঞ্চ বিচাৰোঁ য'ত মই নিজৰ ফেমিলিৰ লগতো টাইম স্পেণ্ড কৰিব পাৰোঁ আৰু পিছলৈকে মোৰ নিজৰো ল'ৰা ছোৱালী হ'ব, মই সিহঁতৰ লগতো টাইম স্পেণ্ড কৰিব বিচাৰোঁ। সেইটো কাৰণে মানে মই গাইনকলজিষ্ট হোৱাটো মানে মই এতিয়া সেইটো এটা বহুত কালচাৰ প্লাছ তাতে টাইমিঙৰ বহুত মানে ভেলিউ। যদি কয় 5টা বজাত কালি লগ পাম বুলি, 5টাত শাৰ্প 5টা বজাত লগ পাম। কৈছিল আৰু সদায় কিয় ইমান লেট ইণ্ডিয়ান ষ্টুডেণ্টছবিলাক তোমালোকে সদায় লেট আহা যে এনেকৈ বুলি। পিছত লাহে লাহেকৈ লাষ্টলৈকে আমিও গম পালোঁ যে ইয়াতে টাইমৰ ভেলিউ বহুত ইম্পৰ্টেণ্ট হয় বুলি। আৰু মানে সময়টোত মূল্য দিয়াৰ কাৰণে তেওঁলোক আগবাঢ়ি গৈছে বহুত। যদি হেল্ল' বুলি কোৱা যায় তেতিয়া zdravstvuyte বুলি কয়। তাৰপিছত যদি মই কওঁ ৱেলকাম, আমি যেনেকৈ কওঁ ৱেলকাম, তেতিয়া বোলে পজালস্তা। হয়, আমাক ইণ্টাৰ কলেজ কম্পিটিশ্যনৰ কাৰণে লৈ গৈছিলে, আমাক মস্কোত এবাৰ খেলাব লৈ গৈছিলে। তাৰপিছত চুইমিঙো শিকিলোঁ তাতে। মোৰ শিকাৰ বহুত ইচ্ছা আছিল, চুইমিং পাৰোঁ এতিয়া মই। মানে ইয়াতে নদী চদীবিলাকত অলপ ভয় লাগে, বাট তাতে চুইমিং পুল আছিলে, টিচাৰ আছিলে। তাৰপিছত মই চুইমিং শিকিলোঁ। তাৰপিছত যেতিয়া ক'ভিড আহোঁতে গোটেই অনলাইন হ'ল, বহুতখিনি ষ্টুডেণ্ট আকৌ ইণ্ডিয়াত আহি গ'ল। তাৰপিছত মই তাতে আছিলোঁ, তেতিয়া টিকেটৰ দাম বহুত বেছি আছিলে, তো মই অহা নাই তাতে। তাৰপিছত মই মানে পাৰ্ট টাইম জব কৰিলোঁ এনে থকাতকৈ। তাৰপিছত ষ্টুডেণ্টছবিলাকক মানে তাতে শিকালোঁ, ৰাছিয়ান ষ্টুডেণ্টছবিলাকক ইংলিছ শিকোৱাৰ মানে এনেকৈ প্ৰাইভেট ইনষ্টিটিউট, প্ৰাইভেট টিউশ্যন টাইপ আৰু তাতে এটা স্কুল নিচিনা আছিলে। তাৰপিছত তাতে শিকাইছিলোঁ আৰু কেইদিনমান আকৌ ৰেষ্টুৰেণ্টতো জব কৰিছিলোঁ। তেনেকৈ বহুত ধূলি থাকে ইয়াতে। बियो थांदोंमोन रासियासिम 2017आव आरो 2023 नि जुलाइआव बिहा रासियायाव MBBS कमप्लिट जाबाय। बेनिफ्राय रासियानिफ्राय जुलाइनि
लास्ट उइकआव फैबाय न'सिम फैनानै न'आव मात्र सानब्रैल' थानानै दिल्लीसिम थांबाय दिल्लीयाव बिथाङा पास मा थाबाय बेयाव माने MCIनि थाखाय मेडिकेल काउन्सिल अफ इन्डियानि मोनसे बे इन्डियान रेजिस्ट्रेसननि थाखाय एग्जाम होनो गोनां जायोथ' माने बाहेरायाव फरायना फैनाया दा बेनि थाखाय बे प्रिपेरेसननि थाखाय बे जिहेथु नोंथाङा बिफा हिसाबै बेखौ जोथोन लानायाव बा थाखा फैसानि गोबां माने जिहेतु आंखाल दा माबायदि बेखौ हेफाजाब होनो थाखा फैसानिथ' जोबोद माने प्रब्लेम जादों फार्स्ट टाइमाव आंथ' फिसाजोआ जि समाव माने रासियासिम थांगोन डक्टर फरायनो होनना बुंदोंमोन आंनि माने गावखौनो माने जोबोद माने सिन्थायाव गोलैदोंमोन गिनाय नांदोंमोन दा रासियासिम हरगोन जों माने एसे माबा जाहैगोन आरो लोगोसे थाखा फैसानि थाखाय जोबोद माने प्रब्लेमाव गोलैगोन ओंखायनो फार्स्ट टाइमावथ' आं माने इसा खालामाखैमोन राजि जायाखैमोन उनाव जों माने गुवाहाटि बे जिता कनसालटेन्सि अफिस दङ ख्रिस्टान बस्तियाव रुस एडुकेसननि बेयाव बेसिम जों फिसाजो आं आरो बिमा साथामबो थांबाय थांनानै मोजाङै रायज्लायबाय बेयाव बिसोरो जथेस्थ' माबा होबाय एनकारेज होबाय जाहाथे लुन मोनगोन फरायनायनि थाखाय माने एडुकेसन लुना मोनखायो गतिके लुन मोनोबानो नोंसोरो थांनो हागोन आरो बाहाय माबा खालामनानै बेबायदि बुंनायाव आं माने सेस्था खालामबाय आरो सरासनस्रा मानसिफोरा माने हिनजाव फिसा होननानै बुङो माने एसे माने मा होनना बुङो एसे जोथोन लानायाव बोरैबा खालामो दा नोंथाङा दिनै माबायदि मोनदों दिनै गोग्गानाय मोनदों माने हिनजावसा फिसा होनबोला मानसिफोरा माने बाहेरायाव एगारहरनो बायो गियो खिन्थु जोंहा फिसाजोआ उन्दैनिफ्रायनो माने हाखुखि दङ आरो बे क्लास 7निफ्रायनो टंलायाव दोनबाय हस्टेलाव अक्जिलियाम कनभेन्टआव फरायदोंमोन ओमफ्राय आरो हायार सेकेन्डारियाबो गुवाहाटि कटन कलेजाव दोनबाय थाबाय फरायबाय बेयावनो गुवाहाटियाव पिजिआव दोनबाय जिहेतु 2 बोसोर गुवाहाटियाव थाबाय गतिके बेहा मोनसे माने बाहेरायाव थानानै फरायनो हानायनि मोनसे माने बिनि केपासिटि दङ होननानै जोंबो सानना लाबाय दा बेनिखायनो जोंबो माने दा रासियासिम एगारहरनायाव जों जेबो माने बादा खालामासै आरो